চাব পাৰিলে একদম লাইফ সেট আরে ভাস্কৰদা টেনশন কিয় লৈছে তাই আপোনাৰে আৰু ধৰি থক খুৰী আপুনি মোৰ নামটো কেনেকৈ জানিলে মানে তোমাৰ আইডি কাৰ্ডখন কালি তুমি পেলাই থৈ গৈছিলা তাতেই তোমাৰ নামটো পালো কোৱা নেক্সট টাইম যদি কিবা পেলাই থৈ যোৱা তোমাক কেনেকৈ কণ্টেক্ট কৰিম কালিতো সানডে ফ্ৰী আছা নেকি কালি ফ্ৰী আছো বাৰু তেনেহ'লে কালি এবাৰ লগ কৰিব পাৰি কফি এণ্ড চামথিং এক্সাইটমেণ্টত অলপ বেছি সোনকালে আহিলোঁ নেকি দাদা আপুনি 2 ঘণ্টা ধৰি ইয়াতে বহি আছে একো এটা অৰ্ডাৰ কৰা নাই কিবা এটাতো অৰ্ডাৰ কৰক ইয়াতে বহি ফ্ৰী এচি হাৱা খাই আছে তোৰ যে গাড়ীখনত তেল নাছিল তই মোক ক'ব পৰা নাছিলি তই ছোৱালীৰ লগত লাজ খাই মাৰিলি মঞ্জিমি মই আজি বহুত খুচ আৰু মই এটাই কথা ক'ব খোজো যে I love you I love you এই ছোৱালী কি হাল্লা কৰিছে ৰাতিখন নিজেতো নোখোৱাই আমাকতো খবৰ দি কি হৈছে তোৰ কোৱা কি ক'ব খুজিছিলা ইমান দেৰিৰ পৰা চুপচাপ আছাচোন কথাটো মানে এনেকুৱা যে মই তোমাক ভাল পাওঁ I love you চোৱা মোক অলপ কেইদিনমান সময় লাগিব এই ভাস্কৰদা আপুনি কিমান খায় হ'ব আৰু নাখাম কিয় নাখাম জীৱনত প্ৰথমবাৰ এজনী ছোৱালী ভাল লাগিছিল ভাবিছিলোঁ তাইক নিজৰ কৰিলোঁ কিন্তু কি জানো জিমি তাইক লৈ কেটিএম আমাৰ গাড়ীত নুঠে এই ভাস্কৰদা আপুনি মানুহটো বৰ নিগেটিভে থাকক আপুনি যা ভন্টি অকলে বহি আছে নেকি বেয়া নোপোৱা যদি আমি অলপ কোম্পানী দিব